মালেম মিতেই ইমালুপ আন্তৰ্জাতিক মিতেই মাতৃ সংস্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ প্ৰতিবেদন যোৱা 18 ছেপ্টেম্বৰ 2024 বুধবাৰে 1 নং পিপল পুখুৰী লংকা হজাই জিলাত আপোকপা লাইনিং কল আপোকপা নামঘৰত মালেম মিতেই ইমালুপ আন্তৰ্জাতিক মিতেই মাতৃ সংস্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন ডক্টৰ এইচ বেবি সভাপতি মালেম মিতেই ইমালুপৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়। তেখেতৰ নেতৃত্বত মালেম মিতেই ইমালুপৰ পতাকাখন সভাপতিগৰাকীয়ে উত্তোলন কৰে। উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লাইছৰাম আমুতম্বী সম্পাদক মালেম মিতেই ইমালুপ। অধিৱেশনখনিত অসমৰ কাছাৰ গোলাঘাট কাৰ্বি আংলং হজাই হাইলাকান্দি আৰু কামৰূপৰ পৰা প্ৰায় 200 জন প্ৰতিনিধিয়ে সভাৰ কাৰ্যক্ৰমণিকাসমূহত অংশগ্ৰহণ কৰে। অধিৱেশনত মুখ্য অতিথি য়ুমনাম নিংথৌ, বিশিষ্ট অতিথি কাইছাম হেমচন্দ্ৰ আহন্তৰানিথৈ ট্ৰাষ্টি বৰ্ডৰ আৰু সন্মানীয় অতিথি হিচাপে লাইছৰাম মাচিবা, চেনজাম থাউঙাম্বা ও ইয়াংলেম পকলেন উপস্থিত থাকে। অধিৱেশনৰ উদ্দেশ্য কৰি লাইছৰাম আমুতম্বীয়ে মিতেই জাতিৰ ধৰ্ম, ভাষা, লিপি, সংস্কৃতি আদি ৰক্ষণাবেক্ষণ কৰাৰ বাবে আগবাঢ়ি ওলাই আহিব লাগে বুলি স্পষ্টভাৱে প্ৰকাশ কৰে। অধিৱেশনত উপৰোক্ত সন্মানীয় অতিথিৰ ভাষণত মিতেই জাতিৰ পিছপৰি থকা সকলো দুখ ত্ৰুটি ফঁহিয়াই পুনৰুদ্ধাৰৰ বাবে আহ্বান জনাই সকলোৰে বক্তৃতা প্ৰদান কৰে। প্ৰতিবেদনখনৰ লেখক খুমন থেমংবি ৰমলা, সভানেত্ৰী অভ্যৰ্থনা কমিটি 1 নং পিপল পুখুৰী লংকা। প্ৰতিবেদনখনৰ পাঠক নংথনবম কামল, এডিটৰ APM লাইৰেম্বি চেনেল।